নমস্কাৰ। প্ৰথমে মই জেৰিনাই মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। মই আজি নিমখীয়া ঘিলা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই নিমখীয়া ঘিলা পিঠা খাই বেয়া পোৱা লোক নাই চাগে, নহয় জানো? বিহুত নিমখীয়া ঘিলা পিঠা বা চেনি দিয়া ঘিলা পিঠা বা গুড় দিয়া ঘিলা পিঠা খাই আমি বহুতে ভাল পাওঁ, নহয়নে? অঞ্চল ভেদে ইয়াক নিমখীয়া পিঠা, তেল পিঠা, ঘিলা পিঠা, বৰ পিঠা আদি নামেৰেও কোৱা হয়। মুঠতে নাম যিয়ে নহওক লাগিলে, কিন্তু এই পিঠাবিধ এবিধ পৰম্পৰাগত পিঠা। আৰু এই পৰম্পৰাগত পিঠাবিধ গৰম হৈ থাকিলে খাবলৈ কোমল হয়, কিন্তু ঠাণ্ডা হৈ যোৱাৰ লগে লগে টান হৈ যায়, তেতিয়া খাবলৈ বেয়া হয়। এই পিঠাবিধ কেনেকৈনো ঠাণ্ডা হৈ গ'লেও সপ্তাহ 10 দিন ধৰি কোমল হৈ থাকিব আৰু ভাল হৈ থাকিব, তাৰে টিপছ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহক তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে এটা বাচনত মই বৰা চাউলৰ কেঁচা পিঠাগুড়ি এটা ডাঙৰ কাপেৰে একাপ লৈ লৈছোঁ। লগতে ভাত খোৱা চাউলৰ আধা কাপ পিঠাগুড়ি লৈছোঁ। মুঠতে বৰা চাউল যদি আপোনালোকে একাপ দিয়ে, তেনেহ'লে ভাত খোৱা চাউলৰ পিঠাগুড়ি আধা কাপ দিব। যদি বৰা চাউল 2 কাপ লয়, তেনেহ'লে ভাত খোৱা চাউলৰ পিঠাগুড়ি 1 কাপ ল'ব। এতিয়া সোৱাদ অনুসৰি নিমখ যোগ কৰিছোঁ। আপোনালোকে প্ৰয়োজন হ'লে ইয়াত চপ বা কালজিৰা বা নাৰিকলৰ গুড়ি এনেকৈও মিক্স কৰি দিব পাৰে, তেতিয়াও খাবলৈ ভাল লাগে। মোৰ ওচৰত নাই বাবে মই দিয়া নাই। গাখীৰ দিও মঠি ল'ব পাৰে। গাখীৰ দি মঠিলেও খাবলৈ বহুত বেছিকৈ ভাল লাগে। পানী একেবাৰতে বেছিকৈ ঢালি নিদিব, অলপ অলপকৈ দি মিশ্ৰণটো তৈয়াৰ কৰি ল'ব। কেঁচা পিঠাগুড়িত বেছিকৈ পানী বা গাখীৰ নালাগে, সেয়েহে অলপ অলপকৈ পানী বা গাখীৰ দি আটা মঠা নিচিনাকৈ মঠি ল'ব লাগে। এইটো জোখতে ৰাখিব লাগে, দেখিছেনে? খুব বেছি টানো হ'ব নালাগে আৰু একেবাৰে কোমলো হ'ব নালাগে, ইমানটো পৰিমাণতে ৰাখিব লাগে। এতিয়া পিঠাগুড়ি মিশ্ৰণটো মই সমানে দুভাগ কৰি ল'ম। ইয়াৰে এটা ভাগৰ সৰু সৰুকৈ লাড়ু কৰি ল'ম। টুকুৰা টুকুৰ কৰি প্ৰথমতে নিজৰ জোখমতে ছিঙি লৈছোঁ আৰু 2 হাতৰ তলুৱাৰে ঘূৰণীয়া ঘূৰণীয়া কৰি চেপেটা কৰি ল'ম। এয়া চাওক, পিঠাৰ চাইজটো আপোনালোকে নিজৰ পচন্দৰ মতে ডাঙৰ বা সৰু কৰি ল'ব পাৰে। মই প্ৰথমতে গোটেইখিনি 2 হাতৰ তলুৱাৰে প্ৰথমতে ঘূৰণীয়া কৰি চেপেটা ৰূপ দি লৈছোঁ। ইফালে গেছৰ ওপৰত মই এখন কেৰাহী পাতি থৈছোঁ, তাতে অকণমান তেল দি তেলখিনি গৰম হ'বলৈ দিছিলোঁ। এই পিঠাবিধত তেল বহুত বেছিকৈ নালাগে। এতিয়া পিঠাবোৰ এটা এটাকৈ মই দি দিছোঁ। গেছৰ ফ্লেমটো প্ৰথমতে হাই হৈ আছিল, এতিয়া মই মিডিয়ামত ৰাখিছোঁ। এই পিঠাবিধ খাবলৈ বহুত বেছিকৈ ভাল লাগে। মোৰ দৰে বাৰু এই পিঠাবিধ আপোনালোক কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। পিঠাখিনিৰ তলৰ ছাইডটো সিজি আহিছে, এতিয়া মই ওলোটা কৰি দিম। এই পিঠাবিধ নিমখ দিয়াৰ কাৰণে পটককৈ ডেৰাই নাযায় বা ৰঙচুৱা পৰি নাযায়, কিন্তু ভিতৰখন বা বাহিৰখন ধুনীয়াকৈ সিজি যায়। আৰু প্ৰত্যেকবাৰে পিঠা দিওঁতে পিঠাটো আপোনালোকে এনেকৈ হেঁচি দিব, তেতিয়া পিঠাটো ফুটি নাহে। আকৌ এবাৰ ওলোটা কৰি দিছোঁ, আকৌ ভালকৈ হেতাখনেৰে হেঁচা মাৰি মাৰি দিছোঁ, যাতে পিঠাটো ফুটি নাহে। এই নিমখীয়া ঘিলা পিঠা, তেল পিঠা বা বৰ পিঠা যি নামেৰে নকওক কিয়, এই পিঠাবিধ খাবলৈ বহুত বেছিকৈ ভাল লাগে আৰু বনাবলৈও বেছিকৈ সময় নালাগে। একেবাৰে কম সময়তে কম বস্তুৰে কম কষ্টতে বনাই ৰেডি কৰিব পাৰি। মাত্ৰ আপোনালোকে বনাওঁতে হেঁচি হেঁচি বনাব। মই বাকীখিনি পিঠাও একে পদ্ধতিৰে বনাই ল'ম। প্ৰথমৰ মিশ্ৰণটোৰ পিঠাখিনি মোৰ বনাই হৈ গৈছে। এতিয়া পাছৰ ষ্টেপলৈ আহকচোন। পাছৰ ষ্টেপত কেনেকৈ বনাওঁ তাকে চাওঁ।
এইটো আনটো লাৰু মই এয়া দেখিছেনে ডাঙৰ বাচনটো লৈ লৈছোঁ আৰু মিশ্ৰণটো ভালকৈ ভাঙি লৈ এতিয়া অলপ ঠাণ্ডা পানী লৈ হাতেৰে কেকৰ বেটাৰ নিচিনাকৈ তৈয়াৰ কৰি লৈছোঁ। বহুতে আকৌ আটা মুঠা নিচিনাকৈ মঠি লাৰু চেপ দি চেপেটা কৰি বনাবলৈ বেয়া পায়। তেওঁলোকে এনেকৈ অলপ পানী দি কেকৰ বেটাৰ নিচিনাকৈ তৈয়াৰ কৰিও বনাব পাৰে। এয়া মোৰ কেকৰ বেটাৰ নিচিনা হৈ গ'ল আৰু সেই একেখিনি তেলতে মই এখন হেতাৰে এহেতাকৈ সম্পূৰ্ণ এহেতাকৈ দিয়া নাই, নিজৰ জোখমতে পিঠাটো বনাই লৈছোঁ। এনেকৈ বনালেও পিঠাটো খাবলৈ ভাল লাগে। আটা মুঠা নিচিনাকৈ মঠি যদি আপোনালোকে বনাবলৈ বেয়া পায় তেনেহ'লে কেকৰ বেটাৰ দৰে তৈয়াৰ কৰিও এনেকৈ বনাব পাৰিব। সেয়ে মই দেখাই দিছোঁ এবাৰ। এয়া প্ৰথমটো পিঠা হৈ গ'ল। একেবাৰে সহজ বনাবলৈ আৰু একেবাৰে কম সময়তে হৈয়ে যায় আৰু বাকীকেইটা পিঠাও মই একে পদ্ধতিৰে বনাই ল'ম। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱী তথা ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এটা কমেণ্টেই মোক নতুন নতুন ভিডিঅ' বনাবলৈ বহুত সাহস দিয়ে, প্ৰেৰণা দিয়ে। গতিকে মোক আগবঢ়াই লৈ যাব বুলি আপোনালোকলৈ আশা কৰিলোঁ। মোক সহায় কৰিব আপোনালোকে আৰু মোৰ চেনেলত যদি আপুনি প্ৰথমবাৰলৈ আহিছে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দি আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ মই সদায় বিচাৰোঁ। মোক মৰম কৰিব, আশীৰ্বাদ দিব, মই যাতে আগবাঢ়ি যাব পাৰোঁ। মোৰ দৰে যদি নিমখীয়া ঘিলা পিঠা আপোনালোকে বনোৱা নাই এবাৰ নিশ্চয় বনাই চাব এইবাৰ বিহুত আৰু বনাই খাই কেনেকুৱা পালে মোক কমেণ্ট